হেল্ল' ফ্ৰেণ্ড, মই আজি লৈ আহিছোঁ অসম টেটৰ বাবে পৰিৱেশৰ কেইটামান অতি গুৰুত্বপূৰ্ণ কোৱেশ্যন। গতিকে ভিডিঅ'টো আৰম্ভ কৰাৰ আগত কৰক এটা লাইক, আৰু যদি আপুনি মোৰ চেনেলত নতুন হয় তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো অন কৰি দিয়ক, কিয়নো মই আপডেট কৰা নতুন নতুন ভিডিঅ'সমূহ সকলোৰে আগতে পাই থাকিব। পৰিৱেশ সুৰক্ষা আইন কিমান চনত বলবৎ কৰা হয়? পৰিৱেশ সুৰক্ষা আইন 1986 বলবৎ কৰা হয়। পৰিৱেশৰ প্ৰধান উপাদান কি? পৰিৱেশৰ প্ৰধান উপাদান হ'ল বায়ু। ওজন স্তৰত কুপ্ৰভাৱ পেলোৱা এবিধ প্ৰদূষক হ'ল CFC অৰ্থাৎ ক্লৰ'ফ্লুৰ'কাৰ্বন। বায়ুমণ্ডলৰ কোনটো স্তৰত উষ্ণতা আটাইতকৈ বেছি? বায়ুমণ্ডলৰ থাৰ্মোস্ফিয়াৰ বা তাপমণ্ডলত উষ্ণতা আটাইতকৈ বেছি। ভাৰতীয় দৰ্শন মতে পৃথিৱীৰ সকলো বস্তু একেটা পৰিয়ালৰ অংশ। ইয়াক কি বোলা হয়? ভাৰতীয় দৰ্শন মতে পৃথিৱীৰ সকলো বস্তু একেটা পৰিয়ালৰ অংশ। ইয়াক বহুদ্ৰব্য কুটুম্বকম বোলা হয়। শিক্ষা প্ৰকৃতিৰ পৰাই উদ্ভৱ হয়। কথাষাৰ কোনে কৈছিল? শিক্ষা প্ৰকৃতিৰ পৰাই উদ্ভৱ হয় কথাষাৰ ৰাষ্ট্ৰীয় কবি ৰবীন্দ্ৰনাথ ঠাকুৰে কৈছিল। বহুদ্ৰব্য কুটুম্বকমৰ অৰ্থ কি? বহুদ্ৰব্য কুটুম্বকমৰ অৰ্থ হ'ল এই পৃথিৱীখন এটা পৰিয়াল। কোনে পৃথিৱীক সকলো জীৱৰে মাতৃৰূপে গণ্য কৰিছে? ঋষি অথৰ্বণে অথৰ্ববেদৰ পৃথিৱী সূক্তত পৃথিৱীক সকলো জীৱৰে মাতৃৰূপে গণ্য কৰিছে। NCERTৰ সম্পূৰ্ণ নাম কি? NCERTৰ সম্পূৰ্ণ নাম হ'ল নেশ্যনেল কাউন্সিল অফ এডুকেশ্যনেল ৰিচাৰ্চ এণ্ড ট্ৰেইনিং। আজিৰ শেষৰ প্ৰশ্নটো হ'ল কাৰ্যকলাপৰ ওপৰত প্ৰতিষ্ঠিত শিক্ষণৰ সুবিধা কি? কাৰ্যকলাপৰ ওপৰত প্ৰতিষ্ঠিত শিক্ষণৰ সুবিধা হ'ল অভিজ্ঞতাসমূহৰ সংশোধন কৰাত সহায় কৰে। থেংক ইউ।